ৰংমন নিজান এই ৰাতিৰ অজান ঠিকনা স্বাৰ্থপৰ পৃথিৱীৰ অনেক লালসা কত মুখা কত মৌনতা শান্তিৰ চিয়াহীটো ৰক্তাল বিভীষিকা বিকি ঐ স্নিগ্ধ তই আমাৰ আৱেগ চিনেমাখন চালিনে? আৱেগ চোৱা নাই বে আজি চাম ৰ চাবিচোন ভাল পাইছে ৰাইজে। ঐ আৰু কথা এটা শুনচোন, কচোন নেক্সটখনো বনাই হৈছেই, ভাবিছোঁ এডিটিংটো তোৰ ওচৰতে কৰাম। আচ্ছা কৰিব পাৰিম বাৰু প্ৰব্লেম নাই তই তাতে লগৰ যেতিয়া পইচা পাতি আৰু নিদিলেই হ'ব ন? হ'ব তই মোক ক্লিপবোৰ দিবিচোন বাকী খবৰ কতো আমাৰতো খবৰ নলয় আৰু তহঁতি লগৰ সেইবোৰ খবৰ সোধে নেকি পাগল? কিবা জেং হ'লে গম পাই যাওঁ না বিপদত আছোঁ দোস্ত। বাকী তোক মই ক্লিপবোৰ দি আহিম দে। আচ্ছা ঠিক আছে হ'ব দে কি লাগে তোক কাৰ লগত মেছেজ কৰি আছ? বাচ্চা ল'ৰা কথা শুনা তাৰ ঐ মোৰ বেগটো খুলি দে। হ'ব ঐ তহঁতৰ লগৰ নগা পোৱালিটো যে কোনটো? এই বৰ কথা কৈ যে টেকটেকাই থাকে নগা পোৱালিটো ৰূপম সেইটো ছাগলীহে তহে নে ভালটো তাৰ বেগজনী বৰ ধুনীয়া পায় মোলে প্ৰতিবনী সুধিবিচোন সভ্য মাক ফোন কৰি লগাই দিম। আৰে পাগল নেকি ধেমালিহে কৰিছোঁ তোৰ লগত তোৰ যে সেই স্কুলত উৎপাত কৰি মাষ্টৰ পৰা ফোন আহে লগাম নে কি শুন দা তাৰ বায়েকৰ নাম পম্পী, কাইলৈ মই ফোন নাম্বাৰটো লৈ আনিম দে। এতিয়া যোৱা শুন মুখ হাত ধুই লোৱাগে অ'কে দাদা, লাভ ইউ দাদা। মোৰ কথা লগাই সি ঐ চালিয়াটো কি কৰিছ এনেই বহি আছো আজি একেবাৰে ছেক্সি হৈ আহিছাচোন ধেমালি কৰিছ? হাতত ফুটা কৰিতা নাই? পইচা অলপ লৈছিলোঁ খুৰা এজনৰ পৰা, কালিৰ ভিতৰত দিব লাগে, নিদিলে হেনো পুলিচক মাতিব। কথা কবি দেখোন তই তেওঁক বুজাব চাচোন তোৰ মোৰ দৰে নহয় লাগ বুলি ক'লে লাগেই। এই ধনীৰহে আকাল বেছি। স্নিগ্ধ পইচা অলপ দিবি নেকি? মোৰ হাতত বাকী চব মই মেনেজ কৰিম, তই মাত্ৰ 5,000 টকা দে। তইতো মোক জান, মই যেনে তেনে ঘূৰাই দিম। মই এডিটৰ বহুত টকা পোৱাই নাই ল'ৰা বাকী যিকেইটা সাঁচতীয়া ধন আছে ভাইটি মাহেকে স্কুলৰ ফিজ দিবলগীয়া হয় কিবা এটাতো মেনেজ কৰ, মই 2 সপ্তাহৰ ভিতৰত তোক ঘূৰাই দিম। নহ'লে মই পুলিচৰ লাঠি কোবত আধা মৰা হ'ব লাগিব বে। আৰে ভাই তই এনেকুৱা নকৰিবিচোন চব মেনেজ হৈ যাব তই মোৰ তালৈ সন্ধিয়া আহিবি এতিয়া তই ঘৰলৈ যা একো চিন্তা কৰিব নালাগে আজি মই নাযাওঁ তই অকলে আহিবি তই তাৰমানে মোৰ বাৰ্থডে পাতিবি? য়েছ ব্ৰ' মই খানা চানা বনাই ৰেডি কৰি থ'ম আৰু তই তাহাঁতক 5টামান বজাত মাতি দিলেই হ'ব আৰু শুন নগাটোৰ বায়েকক আহিবলৈ কবি দাদা বায়েকৰ বয়ফ্ৰেণ্ডটোকো আহিবলৈ ক'ম। এইটো বয়স আৰু কথা চা তাৰ এপাত তই তাই এপাত মাৰি যা আৰু চাইডে চাইডে যাবি মোৰ বাৰ্থডে পাতিব। হেল্ল' ভাই ক ক'ত আছ তই মই পৰহি চাকৰিত জইন কৰিলোঁ নহয়, এতিয়া ইয়াতে। ঐ ৰমেন মোৰ ভাইটি চিৰিয়াছ এক্সিডেণ্টটো মোৰ যিমান টকা আছিল চব তাৰ বাৰ্থডেত লগাই দিলোঁ।
ডক্টৰে মেডিচাইন দিছে এতিয়া হাতত টকা নাই তই প্লিজ হেল্প কৰ মই এতিয়া বিজি আছো নহয় ল'ৰা পটককৈ কিবা এটা দিবলৈ প্লিজ বন্ধু হেল্ল' অ' ভাই ক্লিপবোৰ হ'ল নেকি মোৰ ভাইটি চিৰিয়াছ এক্সিডেণ্ট এটা হৈছে অ' কেনেকৈ কি হ'ল ঐ গাড়ীৰ এক্সিডেণ্ট বন্ধু অ' মই যাম ৰ আৰু শুন না এই আমাৰ ছোৱালীজনীৰ ক্লিপটো যে তাতে কেমেৰা এংগলটো অলপ মিলাই দিবিচোন এই তাতে আমাৰ কেমেৰামেনটো নতুন অলপ খেলি মেলি কৰি দিলেও একদম খং উঠি যায় মানে বিপদৰ বন্ধু হিচাপে বিপদকে সদায় কাষত পালোঁ বন্ধুকে কেতিয়াও কাষত নাপালোঁ যদি ভাইটিক নেহেৰুৱালোহেঁতেন বহুত মানুহক নজনাকৈ ৰৈ গ'লহেঁতেন অকলেও যে নিজৰ পথৰ সঁহাৰি হ'ব পাৰি কেতিয়াও নাজানিলোহেঁতেন হেৰা জীৱনে আমাক শিকাই যায় প্ৰতিখন পৃষ্ঠাতেই মৃত্যু নামৰ পৃষ্ঠাখন পোৱাৰ আগলৈকে